সেই দোস্ত আজি মোৰ লগত আছে এটা বহুত ভাল খবৰ কাৰণ আজি এটা মই মোবাইল আনিছোঁ। মোবাইলটো হ'ল ৰিয়েলমি টু। বহুত দিনৰ পৰা আনিম বুলি ভাবি আছিলোঁ, আজি অলপ সফল হ'লোঁ। তো বলক আমাৰ আজিৰ এই আনবক্সিং ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া মোৰ বিখ্যাত চাকুখনেৰে আমাৰ মোবাইলটো আনবক্সিং কৰিম। এই ভাবাছে না এইটো কি এইটো হ'ল মোবাইল কিনা ৰিচিপ্ট। দামটো চাব পাৰে, দামটো হ'ল 10,000 টকা। আৰু লগত এটা ফ্ৰী পাইছোঁ কেছ। বহুত ভাল হয়, এতিয়া ৰিয়েলমিৰ অৰিজিনেল কেছ হয়, ছেফটিৰ কাৰণে বহুত ভাল হয়। আৰু লগত আছে এইবিলাক হ'ল কুস্তি, যাক কয় মিনু কুস্তি। এইবাৰ অৰিজিনেল মালটো দেখুৱাম। এইটো মোবাইলটো এইটো চাৰ্জাৰ হয়, বহুত ভাল হয়, ফাষ্ট চাৰ্জাৰ। ৰিয়েলমিৰ ফাষ্ট চাৰ্জাৰ বহুত সোনকালে চাৰ্জ হয়। আৰু লগত আছে এইটো কেবুল। এইবিলাক থলোঁ। এতিয়া আহিল মেইন বস্তুটোলৈ, এইটো মোবাইল। এইটো মোবাইলটো বহুত ভাল হয় ৰিয়েলমিৰ। আমি ইয়াৰ চুইচ অন কৰোঁ। আহি গৈছে চাই থাকক, তাৰ আগতে এইবিলাক চাওঁ। মোবাইলটো বহুত ভাল হয়। ইণ্টাৰনেটত 12,000 টকা লিখা থাকে, কিন্তু দোকানত মই 10,000 পাইছোঁ। বহুত অফাৰ দিছে এতিয়া। লগতে টেম্পাৰ গ্লাছ ফ্ৰী। ফিংগাৰ প্ৰিণ্ট পিছত আৰু এটা 2 মেগাপিক্সেল আৰু ফ্ৰণ্ট কেমেৰা 8 মেগাপিক্সেল উইথ ফিংগাৰ প্ৰিণ্টছ, ফুল স্ক্ৰীণ ডিছপ্লে। মোবাইল ভাল, কিন্তু দেখিব নোৱাৰিম চাৰ্জ মোৰ হাতত বৰ্তমান নাই। এতিয়া চাওক, বহুত ভাল ফিচাৰ আছে এই মোবাইলটো। এতিয়া ইয়াৰ কেছটো লগাই দিওঁ, অৰিজিনেল কভাৰ। 10,000 মান আণ্ডাৰৰ মোবাইলবিলাক এইটো মোবাইল বহুত ভাল হয়, আপোনালোকে কিনিব পাৰে, বহুত ভাল। আৰু মোৰ ইয়াতে মানে ৰিয়েলমি কোম্পানীত আজিকালি হেডফোন পোৱা নাযায়, হেডফোন নিদিয়ে। মানে আজিকালি অলপ প্ৰায়বিলাক মোবাইলতে হেডফোন পোৱা নাযায়। এই বহুত টান, অৰিজিনেল ডিছপ্লে, অৰিজিনেল কেছটো চাব পাৰি। এতিয়া টিকুত মানে ধুনীয়া সৌন্দৰ্যৰ এটা মোবাইল হৈছে। ইয়াতে বহুত ফেচিলিটি আছে, ফিংগাৰ প্ৰিণ্টছ, ডুৱেল কেমেৰা আৰু ফেচ লক ফেচিলিটি আছে, আপোনালোকে ল'ব পাৰে। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো এইখিনিয়ে। যদি ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক। যদি বেয়া লাগে ডিছলাইক কৰক।